ডিগবৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ট্ৰফি প্ৰদৰ্শনী অনুষ্ঠান। ভাৰতীয় সেনাই অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ তত্বাৱধানত 19 জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া 19 বছৰৰ অনূৰ্ধ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ট্ৰফি দেওবাৰে ডিগবৈত প্ৰদৰ্শন কৰা হয়। ডিগবৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ট্ৰফি প্ৰদৰ্শনী অনুষ্ঠানত প্ৰথমে শোভাযাত্ৰা কৰি ট্ৰফি আদৰি আনে। ভাৰতীয় সেনা, NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ট্ৰফি আদৰণি কাৰ্যসূচীত সহযোগ কৰে। ইয়াৰ পাছত বিভিন্ন সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা 22 জুনত। ল'ৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত দুয়োটা শাখাৰ বিজয়ী খেলুৱৈক ট্ৰফিসহ 1 লাখ টকাকৈ প্ৰদান কৰিব। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ প্ৰতিবেদন, জনতা লাইভ অসম। প্ৰথমে মই আপোনালোকক ক'ব বিচাৰোঁ যে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যি এটা বেডমিণ্টন টুৰ্ণামেণ্টখন আয়োজন কৰিছে তেখেতসকলে, তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ প্ৰথমে ইণ্ডিয়ান আৰ্মিসকলক। আৰু এই যিটো টুৰ্ণামেণ্ট আৰম্ভ হ'ব সেইটো 19 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 22 তাৰিখে যিটো ফাইনেল আছে সেইখন ডিব্ৰুগড়ত শেষ হ'ব। এতিয়াও যদি কোনোবা মানে ল'ৰা ছোৱালী যদি জইন কৰিব বিচাৰে তেতিয়াহ'লে যিহেতু লিংক আপোনালোকে অলৰেডি পাই গৈছে চাগে, তাতে নামসমূহ আপোনালোকে দি মেলি মানে জইন কৰিব পাৰে আৰু এই খেলখনত মানে ভাগ ল'ব পাৰে। আৰু এইটো 1 লাখ যিহেতু উইনাৰক দিয়া হ'ব। বয়সৰ কিবা সীমাবদ্ধতা আছে? বয়সৰ হয়, বয়সৰ ক্ষেত্ৰতো আছে 17 বছৰ তলৰ আৰু আছে 17 পৰা 19 বছৰ যিখিনি আছে সেইখিনি মানে ইয়াতে জইন কৰিব পাৰে। পুৰুষ মহিলা উভয়? হয়, পুৰুষ মহিলা হয়।